নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন যাওঁ আজি এটি সুন্দৰ ঠাইলৈ। আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভণি কৰোঁ। এয়া চ' ফাইনেলি আহি পিনে পাই গ'লোহি গিবন অভয়াৰণ্য। আহক তেতিয়াহ'লে ভিতৰলৈ অকণমান সোমাই যাওঁ। আহক তেতিয়াহ'লে অকণমান দেখুৱাবলৈ চেষ্টাটো কৰোঁ আপোনালোকক। সেইফালে গেছ গৈ আছোঁ গিবনৰ একেবাৰে সোঁ মাজেদি। একেবাৰে নিজান পৰিৱেশ চাওঁ না, মানে নাই কোনো মানুহো নাই, মানে কোনো মানে একোৱেই, অকল মানে চৰাই চিৰিকটি মাত আৰু মানে একেবাৰে পূৰা ৰাস্তাটো মানে আধা আধি বেয়াই মানে গোটেই। একেবাৰে সোঁ মাজেদি গৈ আছোঁ। চ' সেয়া মানে কি পাৰোঁ দেখুৱাবলৈ চেষ্টাটো কৰিম। আৰু মানে আহিলে মানে কি হয় মানে তোমাৰ সেয়া দুটা মানুহ বা মানে আমি মানে গাই শুনক না, আমি মানে বেয়া লগা ভয় লগা মানে এটা গোটেই চৰাই চিৰিকটি কেনেকৈ সেই মানে কান্দি থাকে আৰু সেয়া দুটা আহিছোঁ কাৰণে বেছি ভয় লাগিছে মানে আমাৰ। সেইটো কাৰণে সেই মানে যিমান পাৰে স্পীডতে মানে চলাবলৈ আছোঁগৈ। এইফালেও ভাবি মানে একবাৰ পূৰা ভাবি ন। আৰু বিশেষকৈ কি হয় হা, মানে মোৰ ভিডিঅ'খিনি মানে এডিটিং বা নিমিলে বা কিবা মানে এডিটিং নিমিলে বা সেয়া নহয় ভইচ নহয় কিবা মানে আগলৈও মানে ভাল দিবলৈ চেষ্টাটো সেয়া মানে চলাই আছোঁ। ভিডিঅ' ভাল দিম বা মানে সেয়া শিকিছোঁহে মানে। একাউণ্টটো খোলা মোৰ ভাগত নাই, কোনো এমাহমান হ'বলৈ হৈছে। চ' আগলৈ আপোনালোকে ভাল ভিডিঅ' পাব মোৰ। আৰু মোৰ মানে এটা হয় মানে কোনডোখৰ জেগাত কিটো মানে কম মানে সেইটো মানে বেয়া লাগি যায়গৈ মোৰ, মানে কিটো কম বা মানে কি মানে হোৱা নাই ন। আৰু আগৰকতো বহুত দেৰি ভাল কৰিবলৈ চেষ্টাটো কৰি আছোঁ হা। আগতে মোৰ বিশেষকৈ মানে লাগি ৰহে কথাবোৰ, মানে কি ক'ম বা মানে কি নাই মানে কেনেকৈ ক'লে ভাল হ'ব। চ' সেয়াই মানে সকলোবোৰ লাহে ঠিক কৰি আছোঁ। আৰু আগলৈও মানে জাকাত ভিডিঅ' পাব, মজা। আৰু মোৰ যোনখিনি ইউটিউবৰ ফেমিলি আছে, চ' সেয়া মানে সকলোলৈকে আছে ছাৰপ্ৰাইজ এটা দিম বুলি ভাবিছোঁ দুৰ্গা পূজাত। আপোনালোকলৈ মানে সেই মানে ছাৰপ্ৰাইজ এটা আছে, গোটেইখিনিকে ছাৰপ্ৰাইজ এটা দিম। আৰু সকলোৰ পৰাই ইমানেই ছাপোৰ্ট পাইছোঁ মানে বহুতেই ভাল লাগিছে। আৰু সেয়া মানে সকলোকে থেংক ইউ মোৰ ফালৰ পৰা। আৰু সেয়া মানে মোৰ মৰম এতিয়া যেনেকৈ আছে আগলৈও থাকিব মৰম ভাল পোৱা আপোনালোকলৈ। আই লাভ ইউ গাইজ। আৰু আশা ৰাখিলোঁ যেন আপোনালোকে আগলৈকেও মোক ইমানখিনি ভাল পোৱা বা মৰম দিয়ে। থেংক ইউ। আৰু এটাকেইটাই ভাল লাগে মানে গোটেই চাৰিও পাকটো মানে সেউজীয়া পৰিৱেশ হ'লে ভাল লাগে মানে তোমাৰ। আৰু আহিম বুলি ভবা নাছিলোঁ। চ' আহিছিলোঁ মুখৰ আগতে, মই বোলো সোমাই থৈ যাওঁ আৰু এটামান ভিডিঅ' কৰোঁ বোলো। সেইটো কাৰণে সোমাই দিলোঁ। আৰু কিন্তু মা কচম কৈছোঁ মানে আজিলৈকে ইমান ভয় কৰা নাই মানে আজি প্ৰথমবাৰ ইমানেই ভয় লাগিলে মানে চবফালেকে হাবি ন। সেইটো কাৰণে সেয়া মানে বেছি ভয় লাগিলে। আৰু সেয়া মানে বিশেষকৈ হাতীৰ কাৰণে ভয় লাগে হা। হাতীৰ আপোনাৰ দিনতো ওলাই মানে গিবনত, সেইটো কাৰণে ভয় লাগে। আৰু সেয়া মুখৰ আগত যদি ওলাই যায় সেয়া মানে কি কৰিম বা কি নাই মানে সেইটোকে। আৰু আমি অনুমতি নল'লোঁ, অনুমতি নোলোৱাকৈ মানে সোমাই গ'লোঁ ন ফকনে। তাৰে অকণমান ভয় লাগি আছে। আৰু আগলৈ তেতিয়াহ'লে আহক গৈ থাকোঁ, কি দেখুৱাবলৈ পাওঁ আৰু চেষ্টাটো কৰিছোঁ। আৰু মানে ভবা নাছিলোঁ গিবনখন যেন ইমান ডাঙৰ, ভিতৰ পৰিৱেশটো মানে ইমানেই ডাঙৰ যেন মানে আগতো মানে অহা নাছিলোঁ বাহিৰৰ ফালৰ পৰা দেখিছিলোঁ। চ' আজি সোমাই পালোঁ, ভালো লাগিছে আৰু ভয়ো লাগিছে অলপ। আপোনালোকক তথাপিও দেখুৱাবলৈ চেষ্টাটো কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু মানে ছাবস্ক্ৰাইব নকৰে প্লিজ। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাক বহুতো উৎসাহ যোগায় ভিডিঅ' বনাবলৈ। আৰু সেয়াই বিশেষকৈ আপোনালোকক আজি মানে বিশেষ একো দেখুওৱা নহ'ল, কিন্তু চেষ্টাটো আছিলোঁ কৰি। চ' সেয়াই মানে দুখো লাগিছে মনত। আহি পাই গ'লোঁ সেই
ফাৰ্ষ্ট ক্ৰীম এতিয়াহে মানে ফেলিছে, ভাল লাগিছে মনটো, মানে ওলালোহি ন হাবিৰ মাজত। এয়া আহি মানুহ ঘৰো পাই গ'লোহি। আহক আগলৈ যাওঁ তেতিয়াহ'লে। আৰু গিমনখন বিখ্যাত হৈছে গিমন বান্দৰৰ কাৰণে, আৰু আপোনালোকেও আহিব পাৰে চাবলৈ। আহিব, অনুমতি লৈ পিনে সোমাব পাৰিব, গোটেই দৃশ্যবোৰ চাব পাৰিব। আৰু মানে চাবলগীয়া বহুতেই আছে, কিন্তু আমি মানে আৰু ভিতৰলৈ মানে সোমাই নগ'লোঁ ন, চ' সেইটো কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এদিনকৈ ভাল ধৰণে দেখুৱাম, অনুমতি লৈ পিনে সোমাই যাম বুলি ভাবিছোঁ ভিতৰলৈ। আহিম এদিনকৈ ভাল ধৰণে দেখুৱাম, আপোনালোকক দেখুৱাবলৈ চেষ্টাটো কৰিম। আজি মানে অকণমানকৈ দেখুৱাবলৈ চেষ্টাটো কৰিলোঁ, আৰু সেয়ে আশা ৰাখিলোঁ ভাল লাগিলে বুলি আপোনালোকৰ ভিডিঅ'টো মোৰ ভাগৰ। মানে এয়া হৈছে মানে গিবনৰ মানে তোমাৰ বৰ্ডাৰ বুলি ক'ব লাগিব। মানে এনেকৈ দি থৈ দিয়া আছে, ফেঞ্চিং দি থৈ দিয়া আছে, আৰু এইটো ছাইডে আছে বাগান। এইটো হৈছে মানে মেইন তোমাৰ বৰ্ডাৰটো মানে গিবনৰ। এয়া ফাইনেলি গাইজ আহি মানে পাই গ'লোঁ মেইন গেট। আৰু আমি সোমাইছিলোঁ বেলেগ এফালৰ পৰা, চ' মানে মেইন গেটখন এইখনেই হয়, মানে যোনখন মানে সোমোৱা মেইন গেটখন এইখনেই হয়। এইখনৰ ফালৰ পৰা ওলাই আহিলোঁ, আৰু সেয়া মানে মানে আমি সোঁ মাজেদি আহিলোঁ, মানে গোটেই মানে সেইখনৰ সোঁ মাজেদি আহি মানে এইফালে পকা ৰাস্তা উঠিলোহি। পাই গ'লোহি, আৰু এয়া পাই গ'লোহি। যদিহে মোৰ আজি ভিডিঅ'টো ভাল লাগিলে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু আজি বিশেষকৈ মানে ভিডিঅ'টো হিলিলে, মানে হিলা এটাই হ'ল, মানে আমি স্পীড আহিলোঁ ন, চ' সেইটো কাৰণে হিলিলে। সেই মানে যদিহে ভিডিঅ'টো ভাল লাগিলে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আই লাভ ইউ গাইজ, বাই বাই। আকৌ লগ পাম মোৰ এটা নতুন ভিডিঅ'ত। চ' এতিয়ালৈকে ভয়টো লাগি আছে ন, সেইটো কাৰণে। এয়া ফাইনেলি গাইজ ওলাই গ'লোঁ সি পকা ৰাস্তা, ওলাই পিনে যাওঁ, ঘৰলৈ যাওঁ। আৰু সেয়া মানে বহুত বেছি ভয় লাগিলে, কৈছোঁ নহয়, আজি জীৱনত বহুত বেছি ভয় কৰিছোঁ।